পৰিব বুলি মই আশাবাদী কিয়নো আগৰ সময়তো মই এনেকুৱা ৰেলী কৰিছিলোঁ যে ৰেলীৰ যোগেদি বিভিন্ন অঞ্চল চুই যাব পাৰে ক'ৰবাত যদি অলপ চলপ মানে বাদ পৰিছে গাঁও তেতিয়াহ'লে এই ৰেলীৰ যোগেদি এইবিলাক সম্পূৰ্ণ কভাৰ কৰা হ'ব গতিকে আজিৰ অন্তিম দিনত মই এই ৰেলীটো কৰিছোঁ আৰু স্বতঃস্ফূৰ্ত ৰাইজৰ মই সঁহাৰি পাইছোঁ বাটে বাটে ৰাইজে হাত জোকাৰি আমাক সম্ভাষণ জনাইছে তেওঁলোকে সঁহাৰি জনাইছে তাৰ কাৰণে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মনবোৰ বাহুবলেৰে যিটো ভোটাৰ মন চাওক মানুহৰ মন জয় কৰিব নোৱাৰে টকা পইচা দি আজি যদি টকা পইচা দি যদি মানুহৰ মন জয় কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিকবিলাকে তেওঁলোকে MP হ'লেহেঁতেন মন্ত্ৰী হ'লেহেঁতেন প্ৰধানমন্ত্ৰীও হ'লেহেঁতেন অসমৰ মুখ্যমন্ত্ৰীও হ'লেহেঁতেন কিন্তু টকা পইচাৰে মানুহৰ মন জয় কৰিব নোৱাৰে খন্তেকীয়া সময়ৰ কাৰণে টকা পইচাৰ দি মানুহক প্ৰলোভন কৰিব পাৰে যদিও বিবেকক কেতিয়াও মানুহৰ বিবেকক কিনিব নোৱাৰে গতিকে টকা পইচা ইয়াত কোনো ফেক্টৰ নহয় ইয়াত আমি 100% জয়যুক্ত হ'ম 2021 আপুনি 20,000 ভোটত লৈ যোৱাবাৰত আছিলে আমাৰ কেবিনেট মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম মোৰ কণ্টেষ্টেণ্টটো আছিলে সেই বাইদেউকো মই 20,000 বেছি ভোট পাই পেলাই মই জয়যুক্ত হৈছিলোঁ এইবাৰতো শিউলি মহিলাৰী তেখেতক কোনো মানুহে চিনি নাপায় হাগ্ৰামাৰ পত্নী হিচাপে সকলোৱে জানে ইয়াতকৈ বেছি নহয় সেইকাৰণে তেখেতক ৰাইজে আঁকোৱালি লোৱা নাই তেখেতক সকলোৱে কৈছে সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতে এই নিৰ্বাচনত নামিছে তেওঁ MLA হ'ব বিচাৰিছে এটা পজিশ্যন ল'ব বিচাৰিছে ইয়াৰ বাহিৰে একো নহয় কাৰণ তেখেতে সপ্তাহত এদিনহে ৰাইজক লগ কৰিবলৈ কৈ আছে এই কথাতে ৰাইজে আশ্বস্ত হ'ব পৰা নাই সেইকাৰণে পুনৰবাৰ মই ইয়াত বিপুল ভোটৰ মই জয়যুক্ত হ'ব পাৰিম ধন্যবাদ সবখানে ইউপি গেলের জয়ধ্বনি শুনি এখন সবখানে এখানে ওখানে সবখানে নানাকে জিগাইছিলাম ভোট দিবেন কোনখানে Job.